কি ঘহি তই যি লিখাইছ গাভৰু তোৰ দেহাতি কি হুব তো তোমালোকক মোৰ MB অফিচিয়েল ইউটিউব চেনেললৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি আমি এজন যুৱকলৈ কথা পাতিম, যিজন মতা মানুহ মাইকী ড্ৰেছ পিন্ধি মানে টাউনে ঘূৰিছে। আহক যাম। ভনিটি ঐ কিনো চাবোন ঘঁহিছ, ভনিটি ঐ কিনো চাবোন ঘঁহিছ। এইজন যুৱকে সেইজন মই যোনজনৰ কথা কৈছিলোঁ যে মতা মানুহ হৈ পেলাই মাইকী মানুহৰ ড্ৰেছ পিন্ধি পেলাই আমাৰ অসমৰ কলংক আনিছে। বন্ধু-বান্ধৱী সকল, আমি ভিডিঅ'টো আৰম্ভ কৰিম। তাৰ আগতে মোৰ চেনেলটো আপোনালোকে যি নতুনকৈ আহিছে চেনেলত ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আৰু মোৰ ভিডিঅ'খিনি চাই থাকিবৰ কাৰণে আৰু সোনকালে আপডেটত পাবৰ কাৰণে। এইজন যুৱক হৈছে, তাৰ হেনো বোলে মাইকী হোৱাৰ খুব আশা আছিলে, মানে মাকে হেনো তাক ছোৱালী জন্ম দিব লাগিছিল। সেইটো কাৰণে মাকে বুজিছিলে যে সি হেনো মাইকী ড্ৰেছ পিন্ধিও মানে ছোৱালী হ'ব পাৰিব। সেইকাৰণে সি ডেকা ল'ৰাবোৰক মানে ফুচুলাবলৈ মাকে কৈছে, মাকক সি কৈছে মোক ছোৱালী বনাই দিব লাগে। সেইটো কাৰণে মাকে বুদ্ধি দিলে তই ছোৱালী ড্ৰেছ পিন্ধিও ছোৱালী হ'ব পাৰ। মানে সি সেইটোকে কৈ পেলাই ডেকা ল'ৰাক একদম চকচোন চক একচোন। কি ঘঁহি তই যি লিখাইছ গাভৰু তোৰ দেহাতি কি হুব। আৰে ভাই, তোমাৰ নিচিনা যিহেতুকে মানুহ অসমত লাভ নাই। তুমি মাংসত কিয় কলংক আনিছে বা আমাৰ অসমখনক? হা, কি মাইকী ড্ৰেছ তাক খোজৰ কি চাবা হা নাপাই দে আৰু। ইয়াৰ ভিডিঅ'টো চাই মই প্ৰথম খুব হাঁহি পেলাই মই ভিডিঅ'টো এইটো বনাইছোঁ, মানে বনাব নাথাকি নোৱাৰা হ'লোঁ, মানে বনাব লাগিব এনেকুৱা হৈ গৈছে ভিডিঅ'টো তাৰ কাণ্ড দেখি পেলাই। আপোনালোকে নিশ্চয় হাঁহিছে, তাৰ খৰচ কি চাউণ্ড গানৰ শুনে নে গানে চাবা। ভনিটি ঐ কিনো চাবোন ঘঁহিছ, ভনিটি ঐ কিনো চাবোন ঘঁহিছ। আৰু ভিডিঅ'টো বহলাই গৈ নাথাকোঁ, ইয়াতে আমি ভিডিঅ'টো সমাপ্ত কৰোঁ, কাৰণ বনাই গৈ থাকিলে ওলাই গৈ থাকিব। তাৰ আগতে কম মোৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, ভাল লাগিলে কমেণ্ট কৰিব, কি ভুল হৈছে কি শুদ্ধ হোৱা নাই মোক সকলো জনাব।